যদি আপুনি কাৰ বা বাইক কিনাৰ কথা ভাবিছে তেনেহলে আপোনাৰ বাবে আছে গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ে আকৌ এবাৰ কৈছে যে 31 মাৰ্চ 2020 ৰ পাছত ভাৰতবৰ্ষত কোনো ধৰণৰ BS4 ইঞ্জিনৰ বাহন বিক্ৰী কৰা নহব আপুনি যদি নতুন কাৰ বা বাইক ক্ৰয় কৰিবলৈ মন মেলিছে তেন্তে ইঞ্জিনৰ BS নম্বৰৰ বিষয়ে জানি লওক ভালকৈ যেতিয়া গাড়ীৰ কথা আহে তেতিয়া ইয়াৰ সৈতে জড়িত BSৰ কথাও আহি পৰে গতিকে এই ভিডিঅটোত কথা পাতিম BS4 আৰু BS6 ইঞ্জিনৰ বিষয়ে মই অনুপম আৰু আপুনি চাই আছে অসমীয়া YouTube চেনেল হনধান যদি এই চেনেলটোলৈ নতুনকৈ আহিছে আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ চাবলৈ আগ্ৰহী তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দি অল অপচনটো সিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিঅবোৰৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই যায় প্ৰকৃততে BS মানে হৈছে ভাৰত ষ্টেজ ঠিক যেনেদৰে ইউৰো 1 ইউৰো 2 ইউৰোপিয়ান নৰ্মছ তেনেদৰে BS হৈছে ভাৰতীয় নৰ্মছ ই এনেকুৱা নৰ্মছ যাৰ দ্বাৰা ভাৰতত গাড়ীৰ ইঞ্জিনৰ পৰা নিৰ্গত হোৱা প্ৰদূষণৰ মাত্ৰাক জোখা হয় BS নৰ্মছৰ দ্বাৰা বাহন এখনে কিমান পৰিমাণৰ বায়ু প্ৰদূষণ কৰিব পাৰিব তাক নিৰ্ধাৰণ কৰি দিয়া হৈছে মানে বাহন এখনে কিমান পৰিমাণৰ CO2 নাইট্ৰজেন অক্সাইড সালফাৰ আৰু অন্য সাসপেন্ডেড পাৰ্টিকুলেট মেটাৰ পলিউটেন্ট হিচাপে বা প্ৰদূষিত বায়ু হিচাপে পৰিত্যাগ কৰিব পাৰিব তাক নিৰ্ধাৰণ কৰি দিছে 1 এপ্ৰিলৰ পৰা বজাৰত কেৱল BS6 ইঞ্জিনৰ বাহনহে উপলব্ধ হ'ব BS6 ইঞ্জিনৰ কাৰণে BS6 ইন্ধনৰো প্ৰয়োজন আছে BS6 ইন্ধন পোৱা যাব 1 এপ্ৰিলৰ পৰা বৰ্তমান দিল্লী বাংগালুৰুৰ নিচিনা কিছুমান চহৰত সিলেক্টেড পেট্ৰল পাম্পত এতিয়াও BS6 ইঞ্জিনৰ ইন্ধন উপলব্ধ বৰ্তমান প্ৰচলিত পেট্ৰল ডিজেল BS6 ইঞ্জিনত ভৰাব নোৱাৰিলেও BS6ৰ ইন্ধন নৰমালি সকলো ইঞ্জিনতে ভৰাব পৰা যাব বুলি কোৱা হৈছে BS4 ইঞ্জিনত BS6ৰ ইন্ধন ব্যৱহাৰ কৰাৰ ফলত সাধাৰণতে BS4 ইঞ্জিনৰ পৰা ওলোৱা প্ৰদূষণ বিয়পোৱা CO2 নাইট্ৰজেন অক্সাইড সালফাৰ আৰু অন্য সাসপেন্ডেড পাৰ্টিকুলেট মেটাৰ বহু পৰিমাণে কমি যাব BS4 ইন্ধনত সালফাৰৰ মাত্ৰা অধিক হোৱাৰ কাৰণে বহু বেছি পৰিমাণে নাইট্ৰজেন অক্সাইড নিৰ্গত হয় আৰু এইবোৰ কাৰণতে BS4 ইঞ্জিনৰ পৰা ওলোৱা ধোঁৱা বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ ৰূপে পৰিগণিত হৈছে যাৰ কাৰণে মানুহৰ হাঁওফাঁওৰ ইনফেকচনৰ দৰে সমস্যাৰ উৎপন্ন হয় BS6 ইঞ্জিনত ইঞ্জিন প্ৰস্তুতকাৰী কোম্পানীসমূহে এডভান্স এমিশন কন্ট্ৰোল সিস্টেম ব্যৱহাৰ কৰিছে যাৰ সহায়ত ডিজেল বাহনৰ 70% আৰু পেট্ৰল বাহনৰ 25% নাইট্ৰজেন অক্সাইড নিৰ্গমন কমি যাব বৰ্তমান আমি ব্যৱহাৰ কৰা পেট্ৰল ডিজেলত সালফাৰৰ মাত্ৰা 50 ppm লৈকে থাকে তাৰ বিপৰীতে BS6 ইন্ধনত ইয়াৰ মাত্ৰা কমি মাত্ৰ 10 ppm হে থাকিব মুঠৰ ওপৰত একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে BSৰ পাছত যিমানেই ডাঙৰ সংখ্যা লিখা থাকিব হেখন গাড়ীয়ে হিমানে কম বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব ঠিক যিদৰে BS4তকৈ BS6 ইঞ্জিনৰ গাড়ীয়ে কম বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু কমেন্ট বক্সত কমেন্ট কৰি ভিডিওটোৰ বিষয়ে মতামত আগবঢ়াব বুলি আশা ৰাখিলো ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ